হেল্ল' এভৰিৱান, আজি মই আপোনালোকক দেখুৱাম ঘৰতে কেনেদৰে গাখীৰেৰে দোকানৰ নিচিনা পনীৰ বনাব পাৰি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পনীৰ বনাবৰ বাবে আমাক লাগিব আধা লিটাৰৰ এটা আমুল তাজাৰ পেকেট আৰু 1.5 চামুচ ভিনেগাৰৰ সলনি নেমু ল'ব। প্ৰথমে গেছৰ ফ্লেম অন কৰি এখন কেৰাহীত গাখীৰখিনি এনেদৰে দি ভালদৰে লৰাই দিব। অলপ সময়ৰ পিছত যেতিয়া গাখীৰখিনি এনেদৰে উতলি আহিব, তেতিয়া গেছৰ ফ্লেম অফ কৰি দিব। তাৰ পাছত যিখিনি ভিনেগাৰ লৈছিলে তাৰ অলপমান দি এনেদৰে লৰাই দিব। এয়া দেখিছে গাখীৰখিনি অলপ ফাটিবলৈ আৰম্ভ কৰিছে। তাৰ পাছত বাকী যিখিনি ভিনেগাৰ লৈছিলে সেয়াও ইয়াত দি পুনৰ লৰাই দিব। দেখিছে গাখীৰখিনি ফাটি গৈছে। ভালদৰে ফাটি যোৱালৈকে এনেদৰে লৰাই থাকিব। এইখিনি অলপমান চেঁচা হোৱাৰ পাছত এটা বাতিৰ ওপৰত এনেদৰে এখন কাপোৰ দি এইখিনি ইয়াত এনেদৰে দি দিব। ইয়াৰ পৰা পানীখিনি টুক খোৱাৰ পাছত তাত অলপকৈ ঠাণ্ডা পানী দি ভালকৈ ধুই ল'ব, যাতে ভিনেগাৰ বা নেমু ৰসৰ গোন্ধটো ৰৈ নাযায়। এনেদৰে 3-4 বাৰমান ধুই ল'ব। এইখিনি ভালদৰে ধোৱা হৈ গৈছে। এতিয়া কাপোৰখনত এনেদৰে এটা কাঠি মাৰি লৈ এঠাইত এনেদৰে থৈ হাতেৰে অলপ হেঁচি দিব। তাৰ পাছত এটা গধুৰ পাত্ৰত অলপমান পানী লৈ সেই গাঁঠি মাৰি লোৱা কাপোৰখনৰ ওপৰত বাতিটো এনেদৰে থৈ দিব। প্ৰায় 1.5 ঘণ্টামান সময়ৰ পিছত কাপোৰৰ গাঁঠিটো খুলি দিয়াত দেখিছে এয়া পনীৰ হৈ গ'ল। এতিয়া ইয়াক আপোনালোকে নিজৰ ইচ্ছা অনুসাৰে যিকোনো শ্বেপ দি কাটি ল'ব পাৰে। এতিয়া এইখিনি মই এনেদৰে কাটি ল'লোঁ। চাওকচোন এইখিনি কিমান সুন্দৰ হৈছে। দোকানৰ দৰে পনীৰ আপোনালোকে এনেদৰে ঘৰতেই বনাব পাৰে। এনেদৰে আপোনালোকেও চেষ্টা কৰি চাবচোন ঘৰত। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।